অ' দাইদেউ ভালনে আপোনাৰ? ভাল আৰু ভালে বেয়া আছোঁ জীয়াই আছোঁ আৰু বুজিছা দুখীয়া হ'লে আৰু কিনো ভাল বেয়া আজিৰ যুগত দুখীয়া মানুহৰ ভাল বুলিবলৈ নাই সেইকাৰণেতো তহঁতক কওঁ বোপাইহঁতও এতিয়া বয়স থাকোঁতে কিবা এটা কৰ্ম সংস্থাপন ল শিক্ষাগত অৰ্হতাটোও থাকিব আৰু এটা মৰ্যাদাও থাকিব ভৱিষ্যত উন্নতি কৰিবি আমাৰ দৰে এই বয়সত বুঢ়া হ'লো এতিয়া একোতো উন্নতি নাই বুজিছ আৰু দৰিদ্ৰ হ'লে এই পৃথিৱীৰ মানুহৰ সৰহসংখ্যক মানুহৰ পৰা অৱহেলিত হ'ব লাগে বুজিছা মান সন্মান বুলিবলৈ পাবলৈ জটিল হয় বুজিছা আৰু কথা কিটো মোৰ নিজৰ জীৱনৰ ধৰা অভিজ্ঞতাৰ বিষয়ে কৈছোঁ দেই এবাৰ এটা আজি বহু বছৰ আগৰ কথা দেই মই ধৰা সৰু সুৰা এই টাউনতে কিবা এটা ব্যৱসায় কৰি আছিলোঁ তাৰ পৰা ধৰা এই কলেজীয়া ছাত্ৰী কিছুমান বোলে ছাত্ৰী নিবাসত থাকে মানে হোষ্টেলত আৰু হোষ্টেলত থাকে আহিলে মেলিলে মোৰ এই ভনী সম্পৰ্কীয় এজনীয়ে তাৰ পৰা ক'লে বোলে হেৰি ককাইদেউ কেনেকুৱা ভালনে মই বোলো হয় হয় আছোঁ আছোঁ ভাল ভাল তাৰ পৰা আৰু মই সেই লগৰীয়া কেইজনীকো বোলো পাণ চাহ কিবা কিবি খা ওচৰতে খোৱালোঁ মেলিলোঁ হয় তাৰ পৰা সিহঁত গ'লগৈ বুজিছা তাৰপিছত কি কৰিলে এই এটা ল'ৰাই সুধিলে বোলে হেৰি আপোনাৰ ভনীয়েক নেকি বোলো মোৰ নিজৰ ভণ্টি তাৰ পৰা সেই গ'ল কথা গুচিলে আৰু কেইদিনমানৰ সুধিলে বোলে হেৰি এইডোখৰ এইজনৰ আপুনি তুমি কিবা নিজৰ ভণ্টি বুলি ক'লে তোমাৰ কিবা সম্পৰ্কীয় লাগে নেকি কটা কটা সেইটোনো মোৰ নিজৰ সেই কিবা দাদাটো হ'ব পাৰেনে বাৰু আপুনি আৰু সেই তেনেকৈ তুলনা নকৰিব বুজিছেনে লাজৰ কথা সি কোন আৰু মই ক'ত সি এটা সাধাৰণ ফুটপাথৰ বেপাৰী আৰু মোৰ ৰেংকটো চোৱাচোন এইটো কাৰণে কৈছোঁ বোপাইহঁতো দুখীয়া হ'লে মান সন্মান আপোন নাথাকে পৃথিৱীত বুজিছা আৰু এটা কথা এবাৰ বুজিছা নাই এজন ভদ্ৰলোকে আহিলে ক'লে মোক বুজিছা মই সৰু সুৰাই চব্জি ব্যৱসায় কৰি আছিলোঁ মানে সেই শাক পাচলি বেপাৰ ভাল বেঙেনা দিছোঁ তেতিয়া ধৰা এইবিলাক অকস্মাতে বন্ধ দিয়ে গন্ধগুলীয়া পৰিৱেশত 36 ঘণ্টা 48 ঘণ্টা মই গৈ পেলাই বহিছোঁ আৰু এটা ক'লা ঐ বেঙেনা কিমান মই বোলো লওক ছাৰ এই 20 টকা ঐ কথা ক'বলৈ আহিছোঁ এইবোৰ 5 টকা 4 টকা কিলো বেঙেনা কথা ক'বলৈ আহিছোঁ নহয় ছাৰ সেইবোৰ সেই খাৰু পেটীয়া চালানী এইবোৰ শুকান আৰু মোৰ এইখিনি সতেজ বেঙেনা তাৰ মানে বেঙেনা আৰু গোল গোল একদম ডাঙৰ বেঙেনা দিছোঁ মই ধৰা 1 কিলো 3 চাইজৰ হয় বেঙেনা কি কথা ক'বলৈ আহিছা মোক চিনি পাইছা নাই নহয় ছাৰ আমাৰ এই দামত কথা নক'বা কি দামত কিনিছা 10 টকা কিলো দিম 5 টকা 7 টকাত পাই দিবা নাই মই বোলো নহ'ব নহয় ছাৰ কি নহ'ব মোক চিনি পাইছ নাই লেভেল দেখুৱাবলৈ আহিছোঁ সিহঁতৰ খুচিমতে ঢকাইত নেকি তহঁত মোক চিনি পাইছ নাই বোলো নমস্কাৰ ছাৰ উপায়টো নাই আমাৰ দৰে গৰীব মানুহৰ হেৰি নিয়কাৰ ছাৰ কিন্তু মোৰ লাভ নহয় আৰু কথা নক'বেই দে 3 কিলো দিলোঁ পইচা হয় আৰু সেই সময়তে কি আউট অফ মাৰ্কেট তাৰমানে পিঁয়াজৰ তোমাৰ এইটো পিঁয়াজৰ এটা সময়তো আজি ভালেমান বছৰ আগৰ কথা পিঁয়াজ তাৰমানে ধৰা তোমাৰ বজাৰৰ নাইকিয়া হ'ল অকস্মাতে নাই হাহাকাৰ মই আকৌ কিবা কাৰণত যাওঁ সেইফালে এখন ডাঙৰ এটা ব্যৱসায় ওচৰলৈ সেইফালে তেওঁ গৈ তাত সোমাইছে আৰু ময়ো কাষতে কিবা এটা দৰকাৰত গৈ পেলাই পাইছোঁ এতিয়া তেওঁ ক'লে শৰ্মাজী নমস্কাৰ আহক ছাৰ হেৰি নহয় পিঁয়াজ আছিলে নাই ছাৰ হেৰি নহয় পিঁয়াজৰ এইটো আউট অফ মাৰ্কেট আপোনালোকে জানেই এই পিঁয়াজ ক'ত পাব বুজিছেনে তাৰ পৰা ক'লে কি হেৰি বোলে আমি আৰু এইবিলাক মানে আমি খোৱা মানুহ নহয় পিঁয়াজ নহ'লে আৰু জানেই নহয় নাই এইটো নাই আৰু তাৰ পৰা ক'লে বোলে এটা কথা আপোনাৰ সমস্যাটো সমাধান কৰি দিব পাৰিম ছাৰ কিন্তু 60 টকা কিলো লাগে বা যিকোনো প্ৰকাৰে মোক 2-3 কিলো আনি দিয়ক বুজিছানে তাৰ পৰা কৰিলে কি বেলেগৰ পৰা অনুৱাই পেলাই 2-3 কিলো 60 টকা আৰু তেতিয়া খুচুৰা বিক্ৰী আছিলে পিঁয়াজৰ মাত্ৰ 4 টকা কিলো সেই দুদিনৰ বন্ধৰ সুবিধা লৈ গতিকে চোৱা দৰিদ্ৰ হ'লে কেনেকুৱা পৰ্যায় যাব লাগে সেইটো কাৰণে কৈ আছোঁ তোমালোকক সময়ৰ সময়ত মাৰা বয়স পাৰ হৈ যাব সময় কাৰো বাবে কেতিয়াও ৰৈ নাথাকে সময় বুৱতী নৈ ভাই কেতিয়াও ঘূৰি নাহে গতিকে বয়স থাকোঁতে সকলোৱে ভাল সিদ্ধান্ত লৈ ভাল কৰ্ম কৰিব লাগে নহ'লে ভেঙুচালি কৰিব বুজিছা আজিৰ যুগত ভেঙুচালি কৰিব আমাৰ দৰে দুখীয়া মানুহক ভেঙুচালি কৰাটো সাধাৰণ কথা আৰু এইবোৰ নীৰৱে সহ্য কৰি যাব লাগিব উপায়টো নাই আমাৰ ধৰা সৰহসংখ্যক কিন্তু কোটি থকা যিমান টকা থাকিলেও তাৰ মানে কি হ'ল মৃত্যুক কোনে ৰুধিব পাৰে কিন্তু ভাই আজিৰ যুগত চোৱা বুকু ফিন্দাই ঘূৰি ফুৰিব কোনো কেয়াৰ নাই এতিয়া ইমান হুলস্থুল তোলপাৰ গুণ গৰিমা আছে বুলিয়েই নিজক লৈ কিহৰ ইমান অহংকাৰ কৰি লাভ আছে কি ভাই মানুহৰ জীৱনৰ কোনো ম্যাদ নাই আৰু মানুহ এদিন বৃদ্ধ হ'ব মৃত্যু হ'ব আমাৰ দৰে গৰীব মানুহ মৰিব কি ধনৱন্তবিলাক নমৰিব কি হ'ব ভাই আমাৰ নিচিনা মানুহ বহুত অৱহেলিত সেইটো কাৰণে কৰিছোঁ যদি এই দুনিয়াত মোৰ দাঙি
চলিবলৈ হ'লে ধনী হ'ব লাগিব, চাকৰি বাকৰি কৰিব লাগিব, উন্নতি কৰিব লাগিব। আজি সৰহসংখ্যক গৰীব মানুহৰ অৱস্থা তাৰমানে ধৰা দৰিদ্ৰতাত ভোগাটো ভোগাই অৱহেলিত আৰু ধৰা সৎ ব্যৱহাৰ পোৱাটো জটিল। যিহেতু ধৰা তোমাৰ কিয় নাপায়? কাৰণ কেলে আজিকালি সকলোৱে ষ্টেটাছ বিচাৰে, তাৰমানে নিজৰ সমপৰ্যায়ৰ ৰেংকহে বিচাৰে। দৰিদ্ৰতাক কেতিয়াও স্বীকাৰ কৰি ল'বলৈ নিবিচাৰে, কিন্তু ঈশ্বৰৰ অৱদান কোনোবাই ইচ্ছাকৃত হিচাপে হয় নেকি? ঈশ্বৰৰ অৱদান। সেইটো কাৰণে বোপায়ো পৰ তহঁতি কথা বতৰা নুশুনি ভেঙুচালি কৰি এইভাগে সময় কটাবি, তাৰ পৰা সময় বাগৰি যাব। কি কৰিবি? আমাৰ দৰে এই দৰিদ্ৰতাত ভুগি হাহাকাৰ নকৰিবি বোপাই। শতবাৰ কৰিছোঁ নিজৰ চিন্তা নিজে কৰি উন্নতি কৰ। ঠিক আছে দে।